এখন অটব্য হাবিত এটা হাতীয়ে বাস কৰিছিলে। হাতীৰ মনত দুখ, ইমান বলৱন্ত ওখ শকত যদিও তাক কোনেও পশুৰ ৰজা নেপাতে। এই কথা সি দুই এজন পশুক কৈছিল। সেই হাবিতে এজাক শিয়ালে বাস কৰিছিলে। লুডুৰ পুডুৰ হাতীৰ মাংস খোৱাৰ লোভত সিহঁতৰ মনত জাগি উঠাত হাতীটোক কেনেকৈ বধ কৰিব পাৰি তাকে আলোচনা কৰি আছিলে। সেই দলটোতে এটা ধূৰ্ত শিয়াল আছিলে। সি দলটোক জনালে যে যিকোনো বুদ্ধিৰে হাতীক মাৰি মাংস ভক্ষণ কৰিব। এদিন হাতীটো গৈ থাকোঁতে সি হাতীৰ ওচৰলৈ আহি যশস্যা বসাবলৈ ধৰিলে। হাতীৰ মন বিচলিত হোৱাত সি ক'লে, প্ৰভু, প্ৰকৃততে অটব্য অৰণ্যৰ ৰজা আপুনিয়ে হ'ব লাগিছিল। গহীন গম্ভীৰ খোজ, বলিষ্ঠ চেহেৰা আৰু পশুবোৰৰ ভিতৰত সকলোতকৈ ওখ হিচাপে আপুনি ৰজাৰ যোগ্য। প্ৰভুৱে ইচ্ছা কৰিলে ৰজা হোৱাৰ বাট এই অধমে দেখুৱাব পাৰোঁ। কথাত হাতী আনন্দিত হ'ল। হাতীটো আনন্দিত হোৱা দেখি শিয়ালে ক'লে, প্ৰভু ঈশ্বৰ, কাইলৈ পুৱা ৰজা হোৱাত এটা অমৃতক্ষণ আছে। আপুনি মোৰ সৈতে ওলাব। সৰোবৰত গা ধুই আহিহে ৰজা হ'ব পাৰিব। পিছদিনা পুৱা শিয়াল গৈ হাতীৰ কাষ চাপিল। দুই সৰোবৰলৈ যাত্ৰা কৰিলে। ওৰে বাটটো হাতীয়ে শিয়ালক ৰজা হ'লেনো কি কৰিব কৈ গৈ থাকিল। এটা সময়ত দুই সৰোবৰ পালেগৈ। শিয়ালে অমৃতক্ষণ উপস্থিত হোৱা বুলি জনোৱাত হাতী সৰোবৰত নামিল। প্ৰকৃততে সেইটো এটা বোকাৰে ভৰা জলাশয়হে আছিল। হাতীয়ে গা ধুবলৈ ধৰোঁতে বেচেৰা বোকাত সোমাই ওলাব নোৱাৰা হ'ল। সি চিঞৰি চিঞৰি শিয়ালক মাতিলে। শিয়ালে ক'লে, চিন্তা নকৰিব, আপুনি ৰজা হ'বহে লাগে। এসময়ত হাতীটো জলাশয়ত সোমাই ডুবি মৰি থাকিল। পাছত শিয়ালে মৰা শৱটো তুলি আনি পেলাই লগৰ সকলৰ লগত বখলা দাঁতেৰে এৰুৱাই মাংস ভক্ষণ কৰিলে। শেষত শৰীৰৰ বল শক্তিতকৈ মনৰ বুদ্ধিহে শক্তিশালী।